हेलो एवरीवन केनेकुवा আছে সকলে আশা কৰিছো সকলে ভালে আছে মোৰ অন্য এটি ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো এয়া চাৰিখন ব্ৰেড লৈছো আজি ব্ৰেডৰ মিঠাই বনাম বুলি ভাবিছো তো আপোনালোকক মই নেদেখাই ভাল নালাগে তো দেখাব লৈছো চাৰিওফালটো কাটি লব ব্ৰেডৰ হালধীয়া বিলাক তাৰ পিছত এনেকৈ কাটি লব আৰু মই চাৰিখনৰে বনাম বেছিকৈ বনোৱা নাই যেহেতু আমি মানুহ কম আৰু বেছি মিঠাই খাব নালাগে মিঠা খোৱা বেয়া হেতু কাৰণে চাৰিখনৰে বনাইছো তো এনেকৈ কাটি লৈছো আৰু এইটো মিঠাই একেবাৰে সহজ বনাই মই গাখীৰ লৈছো এক কাপ কিন্তু এক কাপ নালাগে এয়া ব্ৰেডখিনিকে মুহাৰি লব যিমান পাৰে হিমান মিহিকে গুটেখিনি মানে গুৰি হৈ যোৱাকে আৰু এইটো মিঠাই বনাবলৈ একেবাৰে সহজ আৰু বেছি বস্তু নালাগে অকল ব্ৰেড গাখীৰ চেনি আৰু হে ভাজিবলৈ ৰিফাইন তো সেইখিনিয়ে তো এনেকৈ ভাঙি দিছো সত মই ইয়াতে 6 চামুচ মান গাখীৰ লাগিছে তো আপোনালোকে মই খপকে বহুত মানে গাখীৰ ঢালি নিদিব তো অলপকে যেনেকৈ আমি মানে আটা মাৰো ঠিক হেনেকৈ বনাব তো এনেকৈ হৈ গল এতিয়া এনেকৈ দীঘলকে লৈ পেলাই হাতত অকমান তেল লৈ লৈছো মই আৰু ৰিফাইন তেল তো এনেকৈ দীঘলকে লৈ পেলাই সৰু সৰু লাড্ডু বনাম মই 6টা লাড্ডু বনাইছো আৰু বেছিকৈ বনাবলৈ আৰু বেছিকৈ ব্ৰেড ল'ব লাগিব মই যেহেতু 4খন ব্ৰেডৰ তো 6টা লাড্ডু হৈছে মিডিয়াম সাইজৰ তো একেবাৰে বেছি ডাঙৰ একেবাৰে সৰু হোৱা নাই তো এনেকৈ হাতেৰে যেনেকৈ আমি নাৰিকলৰ লাড্ডু কৰো তো হেনেকৈ তো এনেকৈ বনাই লব এতিয়া মই এখন কেৰাহীত তেল দিছো ৰিফাইন তেল তাৰপিছত এইখিনি এনেকৈ বহাই দিছো আৰু এইখিনি ভাজিবলৈ খুব বেছি 3-4 মিনিট লাগে তাতকৈ বেছি সময় নালাগে এনেকৈ ব্ৰাউন ৰং হোৱালৈকে মুগা ৰং হোৱালৈকে ভাজিব আৰু এফালে মই চেনি পানীখিনি যোগাৰ কৰি লৈছো 1 কাপ পানীত আধা কাপ চেনি দি পেলাই যোগাৰ কৰি লৈছো আৰু ইলাচি দিছো মই 4টা এইখিনি এতিয়া ধুনিয়া দেখিছে কিমান ধুনিয়া ৰং হৈছে তো এনেকৈ নমাই থৈ গৰমে গৰমে দিব মই তেতিয়া সাইডত পানীটো মানে গৰম হ'ব দি থৈছিলো তো এনেকৈ পানীটো গৰম মানে উতলি আহতে তো এইকেইটা লাড্ডু কেইটা মানে গৰমে গৰমে দি দিছো আৰু এনেকৈ 2-3 মিনিট মান মানে উতলিব লাগিব তেতিয়াহে মিঠাটো সোমাই যাব তো এনেকৈ 2-3 মিনিট মান মানে উতলিব দিব তাৰপিছত ঠাণ্ডা হ'ব দিব 5 মিনিট মান পিছত তো এনেকৈ নমাই লৈ আহিব চাওক কি ধুনিয়া হৈছে দেখিবলৈ তো ভিডিওটো কেনেকা পালে জনাব লাইক কৰিব কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু খাই পেলাই বনাই খাই চাব